নমস্কাৰ। আজি মই আহিছোঁ আমাৰ দলগুমা অঞ্চলৰে এখন শালি পথাৰ মানে শালি ধানৰ খেতি কৰা পথাৰ এখনত আহিছোঁ আৰু এই পথাৰখনত মই আপোনালোকক মানে যোৱা বছৰ যিটো ধানে সামাজিক মাধ্যমৰ পৰা ইউটিউব মাধ্যমলৈ যিটো খলকনি সৃষ্টি কৰিছিল নজুবেদু কোম্পানীৰ NP 7075 গতিকে এই ধানটো কেনেকুৱা হৈছে প্ৰথমতে মই আপোনালোকক এবাৰ দেখুৱাবলৈ খুজিছোঁ। তাৰ পাছত মই আপোনালোকক যিজন খেতিয়কে এই খেতিডৰা কৰিছে তেওঁৰ পৰা কিছু কথা জানিম। এইটো হৈছে নজুবেদু কোম্পানীৰ NP 7075 এই ধানটোৰ জাত চাওক কেনেকুৱা হৈছে, সুন্দৰ ধান হৈছে। আৰু সেইবিলাক যে দেখিছে সেইবিলাক হৈছে ৰঞ্জিত, পান কোম্পানীৰ ৰঞ্জিত, আৰু এইটো হৈছে নজুবেদু কোম্পানীৰ NP 7075। এতিয়া কৃষকজনৰ লগত মই কথা পাতিম। তোমাৰ নাম কি? নিৰঞ্জন ৰায়। নিৰঞ্জন ৰয়, এটা কিমান কেইবিঘা কৰিছা? মাটিৰ 1 বিঘাৰ অলপ মেনি কম হ'ব, এনে কিবা 3 পোৱা হ'ব। 3 পোৱা। আচ্ছা, এই ধানটো অন্য ধানত কৰি কেনেকুৱা এটা মানে উৎপাদনটো কেনেকুৱা হোৱা যেন পায়? ৰঞ্জিতৰ থাকি ভাল হৈছে। ভাল হৈছে। তাৰ মানে এবাৰ ভাদৰ মাহ খৰাং গেলটো। আচ্ছা, খৰাং তাৰ কাৰণে ধানটা অলপ নিয়ম হৈছে, ৰঞ্জিতৰ থাকি বহুত ভাল হৈছে। ৰঞ্জিততকৈ বহুত ভাল হৈছে। তাৰমানে এইবাৰ বতৰটো অলপ খৰাং গৈছিল, খৰাঙৰ কাৰণে ধানবিলাক অলপ মাৰি গৈছিল, পুৰি গৈছিল, হালধীয়া পৰিছিল, মানে ধানখিনি নহ'ব বুলি ভাবিছিলোঁ। তাৰপিছত বৰষুণ অহাৰ পাছত ধানটা ভালেই হ'ল, ধানখিনি ভাল হ'ল। এনে এটা আইডিয়া আৰু যিহেতু বহুত পুৰণা খেতিয়ক হিচাপে বিঘাত কেইমনকৈ এই ধানটো মানে পাব লাগে? এটা হিচাপ মতেতো এতিয়া 14-15 ভিতৰত যাব লাগে। হয় নেকি? বিঘা প্ৰতি? মানুহে এনে কৈ আছে যোৱাবাৰ সামাজিক ৰঞ্জিতৰ থাকি বহুত ভাল হৈছে। নহয়, তাৰমানে যোৱাবাৰ সামাজিক মাধ্যমত বা এই কি কয় ইউটিউবত মানে ভাইৰেল হৈছিল যে বিঘা প্ৰতি 30 মন কৰি এই ধানটো হ'ব বুলি কৈছিলে। তে সেই কথাটো কিমান যুক্তিসংগত? তাৰমানে আমাৰ দলগুমাৰ মাটি আৰু এটা বহতিৰ মাটি, শোলমাৰীৰ মাটিৰ লগত ৰাতি দিন আছে আৰু কি। আমাৰ দলগুমাৰ মাটি সেনেকৈ বান নাপায়। তাৰমানে আল্টিমেটলি মাটি লৈও কথা আছে। 30 মন ধান হ'ব পাৰে, ডাঙৰ কথা নহয়। কিন্তু ঘটনা হ'ল 30 মন ধান হ'ব লাগিলে মাটি খুব ভাল মাটি হ'ব লাগিব। যিহেতু আমাৰ এই মাটিবিলাক সিমান এটা ভাল নহয়, তথাপিতো এখেতে কোৱা মতে 15 মন বিঘাত টিকিব। আৰু এনে পান কোম্পানীৰ ৰঞ্জিতটো বিঘাত কিমান কৰি মানে চপাব পাৰা? 12-13 সেই হয়, 12-13 ওপৰত নহয়। আৰু এই আপোনালোকক মই ধানৰ এই যিটো গাঁথনি মই আপোনালোকক দেখুৱাই আছোঁ, এই ধানবিলাক চাওক, মানে অলপ সৰু চাইজ, ৰঞ্জিতৰ থাকি সৰু, ৰঞ্জিতত চাই সৰু নহয়। চাওক কেনেকুৱা হৈছে। এটা কথা হ'ল কি, এই ধানটো কিন্তু ধানটো চাপৰ, সিমান ওখ নহয়। গতিকে এই ধানবিলাক আচলতে আপোনালোকে যদি ৰোপণ কৰে মাটি অনুযায়ী আপোনালোকে এই ফলনটো পাব। আৰু লগতে যত্নৰ কথা আছে। তাৰপিছত আৰু ধানটো চোপা হয়, মানে চোপাটো ডাঙৰ হয়। আমি এইলাটো মই 2-3 কৰি দিছিলোঁ, মোটামুটি 8-10 ডাল কৰি হৈছে চোপাত। হয় নেকি? ধানটো চোপা হয়। তাৰমানে এইবাৰ প্ৰথম কৰিলি আৰু এই বীজটো মোৰ পৰা লৈছিলি? বীজটা টিনাদাৰ পেৰে লোৱা হৈছিল, ময়ে দিছিলোঁ বীজটো। গতিকে অহা বছৰ কি আৰু কৰিব? অহা বছৰ যদি এইবাৰ উন্নতি ভাল হয়, অহা বছৰ আৰু কৰিম, বেছি কৰিম বুলি। কিন্তু এটা কথা কি, মই আৰু এবাৰ আপোনালোকক কৈছোঁ, যিকোনো উন্নত জাতৰ ধানৰ বীজেই ভাল। অকল যে নজুবেদুৰ এই NP 7075 ধানটোৱে যে ভাল সেইটো মই নকওঁ। আপোনালোকে পান কোম্পানীৰ ধান ৰুলেও ভাল ৰিজাল্ট পাব, বা মালি কোম্পানীৰ ৰুলেও ভাল এটা ৰিজাল্ট পাব, চক্ৰ কোম্পানীৰ ৰুলেও ভাল এটা ফলন পাব। বিভিন্ন কোম্পানীৰ ধানৰ বীজবিলাক ভালেই, কোনোটা বীজেই কম নহয়। কিন্তু তাৰে মাজত কথা হৈছে কি, এইবিলাক হৈছে এটা ছিজন। খৰাঙৰ কাৰণে অলপ ধানটা বেয়া হৈছে। এইবাৰ খৰাংটো অলপ বেছিকৈ পোৱাৰ কাৰণে ধানখিনি অলপ মাৰ খাইছে। কিন্তু চাওক, যদি বৰষুণৰ পানীটো সময়মতে পাই থাকে, খৰাং যদি কম থাকিল হয় তেতিয়াহ'লে ধান আৰু ভাল হ'ল। তথাপিতো এইবাৰ আমাৰ অঞ্চলৰ যিখিনি কৃষক, আমাৰ অঞ্চলৰ কৃষকসকলে এইবাৰ অন্তত অন্য বছৰতকৈ এইবাৰ অলপ 2 মুঠা ধান বেছি পাব। কাৰণ এইবাৰ ধানৰ যিটো আমি পাইল বুলি কওঁ, যিটো ছিজন, এইবাৰ শালি ছিজনটো খুবেই ভাল। কোনো এজন কৃষকে ক'ব নোৱাৰে যে মোৰ ধানবিলাক বেয়া হৈছে। গতিকে মই আপোনালোকক এই নজুবেদু কোম্পানীৰ NP 7075 ধানটো মই দেখুৱালোঁ, এই নিৰঞ্জন ৰয়ে কৰা খেতিডৰা। গতিকে এইখিনিয়ে মই ক'লোঁ, ধন্যবাদ।